নমস্কাৰ অম্বাইৰে স্বাগতম জনাইছোঁ আমাৰ নিউজ এডিক্টৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। এই মুহূৰ্তত লৈ আহিছোঁ আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। নিতৌ ৰাজনীতিৰ পৰা আদি কৰি অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন খবৰসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। জনাবলৈ বিচাৰিছোঁ ইয়াৰ পৰৱৰ্তী খবৰ। শপত গ্ৰহণৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ। হিমন্ত বিশ্ব পুনৰ মুখ্যমন্ত্ৰী হলে মিয়াই জীয়াই থাকিব নোৱাৰিব। হিমন্ত বিশ্বৰ কঠোৰ শাস্তিৰ ভাবে হাহাকাৰ। মুছলমান শান্ত জাতি, আমাৰ খং উঠিলে কাৰো নিস্তাৰ নাই। আমি কোনো হিন্দুক জীয়াই থাকিবলৈ নিদিও। ভাৰতত থকা প্ৰতিজন হিন্দুক এটা এটাকৈ শেষ কৰি দিয়া হ'ব। ভাৰতলৈ আহি সকলো মন্দিৰ ভাঙি দিয়া হুংকাৰ বাংলাদেশীৰ। ভূপেন্দ্ৰ, নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা, য়োগীয়ে মুছলমানৰ ওচৰত ক্ষমা খুজিব লাগিব। পশ্চিমবংগত বিজেপি চৰকাৰ অহাৰ পিছতেই হাহাকাৰ লাগিছে বাংলাদেশত। আল্লাহু আকবাৰ ধ্বনি দি ভাৰতক হুংকাৰ বাংলাদেশৰ মৌলবীৰ। আমি ভাৰত দখল কৰিম বুলি হুংকাৰ বাংলাদেশী মিয়াৰ। ভাৰতত দখল কৰিবলৈ 3 ঘণ্টাৰো সময় নালাগে। যদি 40 কোটি মুছলমানৰ খং উঠে, ভাৰতৰ হিন্দুসকলক জীয়াই থাকিব নোৱাৰিব। ভাৰতৰ বিৰুদ্ধে কঠোৰ হবলৈ পাকিস্তানৰ ওচৰত হাত পাতিছে বাংলাদেশী মৌলবীয়ে। ভাৰত দখল কৰিবলৈ 3 ঘণ্টাৰো সময় নালাগে। আল্লাহু আকবাৰ ধ্বনি মন্তব্য বাংলাদেশীৰ। মুছলমান শান্ত জাতি, আমাৰ খং উঠিলে কাৰো নিস্তাৰ নাই। আমি কোনো হিন্দুক জীয়াই থাকিবলৈ নিদিও। ভাৰতত থকা প্ৰতিজন হিন্দুক এটা এটাকৈ শেষ কৰি দিয়া হ'ব। ভাৰতলৈ আহি সকলো মন্দিৰ ভাঙি দিয়াৰ হুংকাৰ বাংলাদেশীৰ। ভূপেন্দ্ৰ, নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা, য়োগীয়ে মুছলমানৰ ওচৰত ক্ষমা খুজিব লাগিব। আল্লাহু আকবাৰ ধ্বনি দি মন্তব্য বাংলাদেশীৰ। জনাবলৈ বিচাৰিছোঁ ইয়াৰ পৰৱৰ্তী খবৰ। বাংলাদেশী মৌলবীয়ে ভাৰতৰ হিন্দুক হুংকাৰ প্ৰদান কৰাৰ পিছতে অসমীয়া যুৱ মঞ্চই কৰিলে ডাঙৰ মন্তব্য। মিয়াৰ বিৰুদ্ধে নতুন মুখ্যমন্ত্ৰীৰ প্ৰতিটো একচনত সমৰ্থন জনাবলৈ সাজু বুলি অসমীয়া যুৱ মঞ্চই কৰিলে মন্তব্য। মিয়া মানেই চোৰ ডকাইত। গাড়ী চোৰৰ পৰা নকল সোণ, নকল টকা সকলোতে জড়িত মিয়া। ধৰ্মৰ প্ৰতি আমাৰ আক্ষেপ নাই, কিন্তু মিয়াই কাক বদনাম কৰিছে এবাৰ ভাবক। এই মিয়া প্ৰীতি ত্যাগ কৰক। এতিয়াই যদি বুজি নাপায় পিছত পলম হৈ যাব। মৰিকলঙৰ কাণ্ডত মৃত্যু হোৱা ৰূপৰেখা শইকীয়াৰ ঘটনাৰ ন্যায় দাবীৰে অসমীয়া যুৱ মঞ্চ। ঘটনাৰে জড়িত মিয়া অভিযুক্তৰ বিৰুদ্ধে কঠোৰ একচন লোৱাৰ দাবী নতুন চৰকাৰলৈ। মুজিবুৰ ৰহমান, ৰেজাক আলী, নুৰ হুছেইন আলী, উমৰ আলী, মিন্টু হুছেইন আৰু নাজিৰুল ইছলামক জেল নহয় এনকাউণ্টাৰ কৰিব লাগে। মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ পিছতেই ভাল খবৰ পাম বুলি আমি বাট চাই থাকিম। বাংলাদেশৰ মৌলবীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীক, গৃহমন্ত্ৰীক, মুখ্যমন্ত্ৰীক ভাবুকি দিয়াৰ সাহস ক'ত পালে? অসমীয়া হিন্দু জাগিলে মিয়াই দৌৰি দৌৰি ৰক্ষা নাপাব। আমাৰ মা ভনীক চকু দিয়া মিয়াক আমি সহ্য নকৰিম। আমাৰ নিজৰ মানুহক মৰা মিয়াক আমি চাই নাথাকিম। ইটা বাটাই ভাড়া ঘৰে শীঘ্ৰেই প্ৰশাসনে অভিযান চলাব লাগে। মিয়াৰ বিৰুদ্ধে নতুন মুখ্যমন্ত্ৰীৰ প্ৰতিটো একচনত সমৰ্থন জনাবলৈ সাজু বুলি অসমীয়া যুৱ মঞ্চই কৰিলে ডাঙৰ মন্তব্য। জনাবলৈ বিচাৰিছোঁ ইয়াৰ পৰৱৰ্তী খবৰ। তামিলনাডুৰ মুখ্যমন্ত্ৰী হৈয়েই একচন মোডত বিজয় থালাপতি। তামিলনাডুত এতিয়া আৰু নচলিব হিন্দু মুছলমানৰ ৰাজনীতি। এয়া নতুন আৰম্ভণি, এয়া সামাজিক ন্যায় আৰু ধৰ্ম নিৰপেক্ষতাৰ যুগ। শপত লৈয়েই ৰাহুল গান্ধীৰ সন্মুখত বিজয় থালাপতিৰ উদ্ধত বাহন। শপত গ্ৰহণৰ কেইটামান মিনিটৰ পিছতেই 3টাকৈ ফাইলত বিজয়ৰ স্বাক্ষৰ। প্ৰতি মাহে বিনামূলীয়াকৈ 2 ইউনিট বিদ্যুৎ যোগানৰ ঘোষণা। গঠন হ'ব ড্ৰাগছ বিৰোধী বাহিনী। মহিলা সুৰক্ষাৰ বাবে বিশেষ নিৰাপত্তা বাহিনী। ইফালে দুৰ্নীতিত লিপ্ত হোৱা সকললৈ প্ৰথম দিনাই বিজয় থালাপতিৰ সাৱধানবাণী। ইয়াৰে পৰা ৰাজ্যত হুমলি নচলিব অন্যায় দুৰ্নীতি, ধন সম্পত্তি লালচাত ময়ো ৰাজনীতি কৰা নাই, কেৱল মানৱ সেৱা কৰিম। কোনেও অপচয় কৰিব নোৱাৰিব ৰাজহুৱা ধনৰ এটা টকাও। জনতা সদায় প্ৰথম, প্ৰতিটো কাৰ্যপন্থাৰ বিষয়ে অৱগত হ'ব লাগিব জনতা।
জনাবলৈ বিচাৰিছো ইয়াৰ পৰৱৰ্তী খবৰ। বিজেপিয়ে বিজয় সাব্যস্ত কৰাৰ পিছতে আৰম্ভ একশন। বাংলাদেশী মিয়া কোনো কাৰণত হাৰি যাব নোৱাৰিব। অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা বাংলাদেশীৰ। BSFৰ গুলীত প্ৰাণ হেৰুৱালে 3 বাংলাদেশীয়ে। প্ৰাণ হেৰুৱালে নবী হুছেইন, নুৰ চালিম আৰু ইউসুফ আলীৰ। ঘটনাক কেন্দ্ৰ কৰি অঞ্চল জুৰি তীব্ৰ চাঞ্চল্য। BSFে গুলীয়াই হত্যা কৰে 3 বাংলাদেশীক। আন 20ৰো অধিক বাংলাদেশী গুৰুতৰভাৱে আহত। ত্ৰিপুৰাৰ ভাৰত বাংলাদেশ সীমান্তত এই ঘটনা। চিপাহীজালা জিলাৰ পথাৰিয়াডাৰ সীমান্তত এই ঘটনা। সীমান্ত অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছিল বাংলাদেশীয়ে। অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ভাৰত চৰকাৰ। বিজেপিয়ে বিজয় সাব্যস্ত কৰাৰ পিছতেই একশন আৰম্ভ। বাংলাদেশী মিয়া কোনো কাৰণত হাৰি যাব নোৱাৰিব। অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা বাংলাদেশীৰ। BSFৰ গুলীত প্ৰাণ গ'ল 3 বাংলাদেশী। তো সম্বাহী ৰাইজে এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক এটা কৰি দিব আৰু নিতৌ এনেধৰণৰ ভিডিঅ' মই পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। ধন্যবাদ।